কংগ্ৰেচুলেশ্যন ফৰ 1 মিলিয়ন থ্যাংক ইউ সো মাচ গানটো কেতিয়া আহিব কক লুজনীয়া কাটনিপাৰ ৰাইজৰ সহযোগত NB নিউজৰ নমস্কাৰ গাইছ মই নতুন এটা ব্লগত আপোনাক স্বাগতম জনাইছোঁ আৰু আজি মই আহিছিলোঁ লুজনীয়া কাটনিপাৰ গাঁও আৰু কিয় আহিছোঁ জানেনে সো প্ৰথমতে এইফালে চাই লওক এখন ধুনীয়াকৈ বেনাৰ লগাই দিছে আৰু ইয়াতে লিখা আছে লুজনীয়া কাটনিপাৰ ৰাইজৰ সহযোগত NB নিউজৰ ভোগালী মানে ইয়াতে হ'বলৈ গৈ আছে আপোনাৰ অহা কাইলে অৰ্থাৎ 4 জানুৱাৰী তাৰিখে এটা বৰ সুন্দৰ অনুষ্ঠান আৰু ইয়াতে মানে ভোগালী সকলোৱে ৰাইজে মিলি ভোগালী আগতীয়াকৈ অকমান আয়োজন এটা কৰিছে আৰু সকলো প্ৰগ্ৰাম ইয়াতে হ'ব কেনেকৈ কি হ'ব নেক্সট আপোনালোকে বঢ়িয়াকৈ চাবলৈ পাব আৰু ভিডিঅ'টোৰ লাষ্টৰ ফালে তো এতিয়া আপোনালোকক অলপমান ইয়াৰ এৰেঞ্জমেণ্টখিনি দেখুৱাই দিছোঁ কেনেকুৱা কি হয় সো এইফালে চাওক ধুনীয়াকৈ এৰেঞ্জমেণ্ট হৈ আছে এইফালে একদম ধুনীয়া কোটা চোটাকৈ পুতি আছে বঢ়িয়াকৈ সকলো ৰাইজে কাম কৰি আছে মই আপোনালোকক জুমিন কৰি দেখাই দিছোঁ আৰু এইফালে এতিয়া আয়োজন হৈ আছে সকলোখিনি দেখিছে কাম কাজত সকলো লাগি আছে এইফালে লাইট চাইট লগোৱা হৈছে ৰাতিলৈকে ধুনীয়াকৈ জ্বলি যাব সকলোখিনি এইফালে ৰাইজো আহিছে অলপ অলপ চব কি ধুনীয়া এটা শান্তি হৈছে এইফালে চাওক চ' এইফালে দেখাই দিছোঁ আপোনালোকক আৰু এই প্ৰগ্ৰেমটো হৈছে NB নিউজৰ সহযোগত চ' এইফালে এতিয়া দেখিছে গোটেই বঢ়িয়াকৈ সকলোখিনি আয়োজন চলি আছে এইফালে লাইট চাইট লগাব কিছুমান পিছত এইফালে চাওক লগাইছে অলৰেডি অলপ পিছত ভালকৈ হ'ব আৰু কাৰণ কাইলৈ প্ৰগ্ৰেম আছে 4 তাৰিখ আৰু এইফালে সকলোখিনি লাগি আছে কামত এইফালে চাই লওক আৰু এই অনুষ্ঠানটো পাতিছে লুজনীয়া গাঁৱত NB নিউজৰ সহযোগত আৰু ইয়াতে লুজনীয়া কাটনিপাৰ গাঁৱৰ ৰাইজে বহুখিনি সহায় তেওঁলোকক জনাইছে বহুখিনি সহায় সহযোগিতা কৰিছে আৰু আপোনালোকে এইফালে চাওক মই একবাৰ জুম কৰি দেখাই দিছোঁ চ' এইফালে এতিয়া কাম চলি আছে কাইলৈ প্ৰগ্ৰেমৰ কাৰণে ধুনীয়াকৈ সকলোখিনি আয়োজন চলি আছে এইফালে ভেলাঘৰ বনাইছে এইফালে লাইটৰ কাম হৈ আছে সকলোখিনি আৰু কাইলৈ আপোনাৰ 5:30 মান বজাৰ পৰা অনুষ্ঠানটো আৰম্ভণি হ'ব আৰু ইয়াতে আপোনাৰ যিখিনি আমাৰ অসমীয়া থলুৱা যিখিনি খাদ্য সম্ভাৰ তাৰ ওপৰত তেওঁলোকে এটা উপস্থাপন কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব আৰু আপোনালোকে যিসকলে ওচৰৰ পৰা চাই আছে সেইসকলে যদি আহিছে মোক কমেণ্ট কৰি জনাব কোন সকলে আহিলে আৰু কোনে আহিলে কোনে মিছ কৰিলে কমেণ্ট এটা কৰি জনাব যিসকলে ওচৰৰ পৰা চাই আছে বিশেষকৈ মৰিয়নি এলেকা বা তিতাবৰ এলেকাৰ পৰা যিসকলে চাই আছে সেইসকলে কমেণ্ট কৰি জনাব কোন আহিলে অনুষ্ঠানটোত আৰু গাইছ এতিয়া ডাইৰেক্টলি নেক্সট ডে আৰু এতিয়া গৈ আছোঁ মই প্ৰগ্ৰেম চাবলৈ ভৰিয়াকৈ কাৰণ আগৰ পাৰ্টটোত আপোনালোকক ধুনীয়াকৈ কৈছিলোঁ কি বিহু প্ৰগ্ৰেম হ'ব মাঘ বিহুৰ কাৰণে প্ৰগ্ৰেম হ'ব বুলি কৈছিলোঁ আৰু এতিয়া সেয়া প্ৰগ্ৰেম চাবলৈ গৈ আছোঁ এইফালে বঢ়িয়াকৈ দেখাই আছোঁ আপোনালোকক আমাৰ লুজনীয়া কাটনিপাৰ গাঁৱত কিদৰে মাঘ বিহুৰ কাৰণে প্ৰস্তুতি চলিছে কিদৰে তেওঁলোকে NB নিউজৰ সহযোগত কিদৰে প্ৰগ্ৰেম হ'ব সকলোখিনি আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো বঢ়িয়াকৈ চাই থাকক এইফালে মই এতিয়া খানা চানা বনি আছে মই মঞ্চৰ কাষত থাকিবৰ বাবে অনুৰোধ জনাইছোঁ এইটো কি বনি আছে দাদা এইটো গাহৰি ন এইফালে গাহৰি এইফালে এইটো মাছৰ কাৰণে ন এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই উদযাপন সমিতিৰ সন্মানীয় মহিলা কেইগৰাকীক অনুৰোধ জনাইছোঁ এই সংকটময় অৱস্থাত যদি আমি প্ৰতিজন অসমীয়াই নিজৰ সংস্কৃতি নিজৰ ভাষা নিজৰ সাহিত্যক যদি আমি আগবঢ়াই লৈ নাযাওঁ তেন্তে অচিৰেই অসমীয়া ভাষা সাহিত্য সংস্কৃতি মৃত্যুমুখত পৰিব আমাৰ স্থানীয় ৰাইজসকলে যদি আসন কেইখন এৰি দিয়ে খুব ভাল পাম যেহেতু আমাৰ নিমন্ত্ৰিত অতিথিসকল আমাৰ মাজত উপস্থিত হৈছেহি আমি BTS ত আছো সকলোৱে সহযোগিতা আগবঢ়াওক
ভূপেনৰ ওপৰত যিটো ইমপ্ৰেশ্যন আছিল আমাৰ সেইটো সম্পূৰ্ণ বিপৰীত মানে পলিটিকেলটো বেলেগ কথা কিন্তু যিটো মানে অকল ভাল পাইছোঁ কিন্তু চাইনাত গৈ সম্পূৰ্ণ মানুহ আমাৰ এনেকুৱা আছিলে চাইনাখন এটা গন্ধ টাইপৰ হৈ আছে চাইনাৰ ভিতৰত কেনেকুৱা আমি গম পোৱা নাছিলোঁ তাত গৈ সম্পূৰ্ণ ধুনীয়া যিখিনি মানুহ আছে সকলোৱে আপোনাৰ হেল্পফুল হয় সকলোৱে সহায় কৰিছে লেংগুৱেজ ভূষণ দা কংগ্ৰেচুলেশ্যন ফৰ 1 মিলিয়ন গানটো কেতিয়া আহিব কওক গানটো আহিছে শ্বুটিং চলি আছে গোটেই তাকে মাজুলী মই কুলদীপৰ ভিডিঅ'টো পাইছিলোঁ আপোনাৰ